মাত্ৰ এজাক বৰষুণতেই পৰিল গুৱাহাটী মহানগৰী। তাৰ পিছতে পুনৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ জাননী 5 দিনলৈ অসম তথা উত্তৰ পূৰ্বাঞ্চলত হ'ব ধাৰাসাৰ বৰষুণ। মাত্ৰ এজাক বৰষুণৰ পিছতে গুৱাহাটীৰ ভয়াৱহ পৰিস্থিতি। গুৱাহাটীৰ ৰাজপথত চলিল নাও। এজাক বৰষুণতে স্তব্ধ হৈ পৰিল গুৱাহাটী মহানগৰীৰ যাতায়াত ব্যৱস্থা। মহানগৰীৰ প্ৰতিটো মূল পথতে তীব্ৰ যান-জঁট। তাৰ মাজতে আহিল আন এক বিশেষ খবৰ। পুনৰ হ'ব পাৰে বানপানী, ব্যাহত হৈ পৰিব পাৰে যাতায়াত। কিয়নো পুনৰ ৰাজ্যবাসীক সতৰ্কবাণী জাৰি কৰিছে এইবাৰ বতৰ বিজ্ঞান কেন্দ্ৰই। অহা 5 দিনলৈ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইত আকাশ ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা প্ৰকাশ কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। তাৰ উপৰিও অসমত হ'ব পাৰে ধাৰাসাৰ বৰষুণ, আহিব পাৰেও বৃষ্টিপাত। বতৰ বিজ্ঞান কেন্দ্ৰই এই সতৰ্কবাণী জাৰি কৰিছে। অসমৰ কেতবোৰ স্থানতে এই সময়ছোৱাত বিজুলী ঢেৰেকণিৰ লগতে ধাৰাসাৰ বৰষুণৰ প্ৰবল সম্ভাৱনা আছে। অসমৰ উপৰিও মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰামতো হ'ব পাৰে প্ৰচণ্ড ধাৰাসাৰ বৰষুণৰ লগতে বিজুলী ঢেৰেকণি। এনে ক্ষেত্ৰতেই উল্লেখিত ৰাজ্যকেইখনৰ বাসিন্দাসকলক কোনো প্ৰয়োজন নোহোৱাকৈ বাহিৰলৈ অহা তথা পৰ্যটন আদিৰ ক্ষেত্ৰতো সাৱধানতা অৱলম্বন কৰাৰ বাবে জাননী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। নিউজ ডেস্ক, নিউজ MD।